ইতিমধ্যে মই উপস্থিত আছোঁ সুহিল হুছেইনৰ ঘৰত মাহাতুলি জিপিৰ যিটো আমাৰ সুহিল হুছেইনৰ ঘৰ আৰু বক সমষ্টি বিধায়িকা নন্দিতা দাস ডাঙৰীয়া ইতিমধ্যে আহি পালে। সকলো সিনিয়ৰ লিডাৰৰ পৰা আমাৰ মণ্ডলৰ পৰা সকলো ফালৰ পৰা তোমাক এইটো শুভেচ্ছা থাকিল দেই। আৰু তোমাক কি দিম, সামান্য কিবা এটা আনিছোঁ আৰ্থিকভাৱে অলপমান বেছি বহুত পিছত চেষ্টা কৰি যাম তোমাক সহায় কৰাৰ কাৰণে দেই। আৰু এখন তোমাক পঢ়া টেবুল দিছোঁ, চাই লোৱা তুমি আহি চাই লোৱা। তোমাৰ এতিয়া সুন্দৰ এখন টেবুল দিছোঁ, এখন ভিতৰত চাই লোৱা তুমি, যেনেকৈ তুমি কিতাপ পত্ৰ থৈ পঢ়িব পাৰিবা, ঠিক আছে। এখন চেয়াৰ দিছোঁ তোমাক বহাৰ কাৰণে, আৰামত যাতে বহি দি পঢ়িব পাৰে। কিছু বহি দিছোঁ তোমাক। এইটো এটা লাইট হয়, এইটো এটা লাইট হয়, এইটো লাইটটোৰ চিষ্টেম কি আছে জ্বলাব, এতিয়া জ্বলিয়ে আছে। এইটো তোমাৰ য'তে তুমি বেটাৰী চিষ্টেম, এইটো তোমাক কাৰেণ্টৰ যদি নাথাকেও তুমি লাইটটো লগাই দিলে তুমি টেবুলত থৈ পঢ়িব পাৰিবা, ঠিক আছে। আৰু UPSC পঢ়াৰ কাৰণে তোমাৰ কি উদ্দেশ্য টাৰ্গেট নাজানো। UPSC পঢ়াৰ কাৰণে তোমাক এই আৰম্ভণি কিতাপখন দিছোঁ আৰু এখন UPSCৰে কিতাপ দিলোঁ। আৰু এইটো কি আছে, লাইটৰ চাৰ্জাৰ নেকি? আচ্ছা হ'ব পাৰে, কলম। এইটো চাৰ্জাৰ, এইটো কলম ছেট হয়। এইটো এটা কলম ষ্টেণ্ড আছে, ইউজ কৰিবা তুমি। এইখিনি আমি দিছোঁ, কালাৰ পেঞ্চিল আছে, গোটেইখিনি বস্তু পঢ়া শুনাৰ কাৰণে আৰু বেলেগ বস্তু নাই দেই। এতিয়া তোমাৰহে লক্ষ্য হ'ব তুমি কি কৰিব পাৰা। জনাইছোঁ যে আপোনালোকে সোহেল হুছেইনক তেওঁৰ যিটো সফলতা সমগ্ৰ অসমবাসীক আপোনালোকৰ মিডিয়াৰ জৰিয়তে জানিবলৈ সুযোগ দিছে, ধন্যবাদ জনাইছোঁ। আৰু সেইবাবে হয়তো বহুত দল সংগঠন আহি তেওঁক কিছু হ'লেও তেওঁক প্ৰেৰণা যোগাইছে, সহায় জনাইছে। তো আমি সদায় চেষ্টা কৰিম যাতে তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক, আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু সহায় সহযোগিতাও আমি প্ৰতিশ্ৰুতি দিছোঁ যে তেখেতক যদি কিবা সহায় সহযোগিতাৰ প্ৰয়োজন হয়, আমাৰ ক্ষমতা অনুযায়ী সেইখিনি আমি সদায় তেওঁক কৰি যাম।